নমস্কাৰ সকলোকে আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে। আজি ওলাইছোঁ মইনাপুৰীয়া নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ আৰু আউনীআটী সত্ৰলৈ। ভাবিলোঁ ভিডিঅ' অকণ কৰোঁ আৰু আপোনালোককো মোৰ লগতে লৈ যাওঁ। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহ হ'ব আৰু এতিয়া আজি দেওবাৰ বহুত হ'ব মানুহ, আৰু আমি সোনকালে আহিছোঁ। মইনাপুৰীয়া নামঘৰৰ পৰা ওলালোঁ। এতিয়া আমি ঢেকীয়াখোৱালৈ যাম, তাৰপাছত আমি সত্ৰত সোমাম, আউনীআটী সত্ৰত। মইনাপুৰীয়া নামঘৰৰ পৰা ওলাইয়ে আমি গাঁৱৰ মাজে মাজে এটা ৰাস্তাইদি আহি ঢেকীয়াখোৱাত ওলামহি। চাকি আৰু শৰাই দি হৈ গ'ল। এতিয়া আমি ইয়াৰ পৰা যামগৈ। বহুত মানুহ, আজি দেওবাৰ হৈছে, সেইটো কাৰণে চাকি জ্বলাবলৈ অসুবিধা হৈছে। ইমানেই মানুহ চাকি জ্বলালোঁ। এতিয়া যামগৈ আৰু সত্ৰত সোমামগৈ, আউনীআটী সত্ৰত। তাত আমি চাকি দি ঘৰলৈ যামগৈ। ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা ওলাই আহিলোঁ। এতিয়া তিয়কত আমাৰ বাচ্ছা পাৰ্টিয়ে ইয়াত খানা খাইছে, চাওমিন খাইছে, আমি চাহ খালোঁ। সেউজীয়াবোৰৰ মাজে মাজে এইবাৰ আমি আউনীআটী সত্ৰলৈ বুলি দুয়োটা কাষে খুব ধুনীয়া সেউজীয়া পৰিৱেশ, গৈ খুব ভাল লাগিছে। চাওকচোন কিমান ধুনীয়া সুন্দৰ পৰিৱেশ, দুয়োটা কাষেই সেউজীয়া। মানে ইমান মানুহৰ মাজত থাকি গৰমত এইখিনি ঠাই বহুত ভাল লাগিছে। এয়া আমি পাই গ'লোহি আউনীআটী সত্ৰ। ভাদ মাহত গোটেই মাহটো হয়নে? হয় নেকি? দেওবাৰে বেছি হয়, আগবেলা বেছি হয় চাগে মানুহ। সমানে হৈ থাকে। এতিয়া ভাগৱতৰ চলি থাকে, 10টালৈকে মানুহ হৈ থাকে। তাৰপৰা বন্ধ হ'লে ধেৰ হয়। এতিয়া ভাদৰ শেষ হ'ল যে আৰু এয়া আমি সত্ৰ পালোহি। এয়া
উপহাৰ চিনস্বৰূপে তিনিজনলৈ 3খন সৰস্বতীৰ ফটো কিনি ল'লোঁ আৰু এতিয়া আমি সত্ৰৰ পৰা বিদায় লৈছোঁ ঘৰলৈ।